হাই গাইজ, মই আকৌ আহি গ'লো নতুন এটা ভিডিঅ' লৈ। আৰু চাওকচোন, তাই খেলি আছিলে তাৰমানে এতিয়া খেলি থাকোঁতে পৰি কিনে দুখ পালে, অকণমান তেজ ওলাইছে। তাৰপিছত তেজ ওলোৱাৰ কাৰণে বাপেকে আহি মেডিকেলত লৈ যাবৰ কাৰণে আমি যাব লাগিব বুলি কোৱাৰ কাৰণে ওলাই আহিলোঁ। ইফালে ওলাই আহি কিনে চানা বেপাৰী লগ পোৱাৰ কাৰণে চানা ল'লোঁ আৰু গোটেই বজাৰে বন্ধ হৈ গৈছে। তো এতিয়া ৰাতি 10টামান বাজিছে। এতিয়া বজাৰ বন্ধ হৈ যোৱাৰ কাৰণে ফাৰ্মাচী খোলা আছিলে বাৰু, ফাৰ্মাচীত গ'লোঁ। তাৰপিছত মলম এটা দিলে তাইক লগাবৰ কাৰণে তাতে। তো বেজি চেজি দিয়া নাই যিহেতু অকণমান দুখ পাইছে। তাৰপিছত আৰু এইফালে আমি আহি গ'লোঁ। চানাখিনি খালোঁ। আমাৰখিনি জ্বালা দিছোঁ দেই, তাৰখিনি জ্বালা দিয়া নাই যিহেতু তাই সৰু, এতিয়া জ্বালা খাব নোৱাৰে, তাতে পৰিও গৈছে। তো এইফালে আমি এনেকৈ চানা তানা খাই কিনে আহিলোঁ। অহাৰ পিছত আৰু মাংস অলপমান ল'ব বোলে, তো মাংস খাব মন আছে বোলে, সেইকাৰণে আৰু মাংস ল'বৰ কাৰণে গুচি গৈছে দোকানৰ পৰা আহি কিনে আৰু বেলেগ দোকানত গৈছে। মাংস ল'লেতো আৰু মছলা চছলা ল'বই লাগিব, আছে কিন্তু গৰম মছলা চিকেন মছলা এনেকৈ ল'ব গৈছে। তো এনেকৈ লোৱাৰ পিছত আৰু আহি কিনে মই ভাতখিনি বহাই দিলোঁ। ভাতখিনি এইটো উতলি আছে। তো তেওঁ তাড়াতাড়ি সোনকালে মানে হ'বৰ কাৰণে আৰু মোক আঞ্জাখিনি কাটি বাছি দিলে, আলু পিঁয়াজখিনি কাটি বাছি দিয়াৰ পিছত আৰু এইফালে মই লাহেকৈ আঞ্জাখিনি বহাই, তাই চাওকচোন ইমান ধুনীয়াকৈ একদম আইনা চাই কিনে কিবা আনি দিছিলে, চিপছ আনি দিছিল নেকি, খাই আছে। তাৰপিছত এইফালে মই আঞ্জাখিনি বহাই দিলোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ, আদা নহৰু দি কিনে এইফালে মই আঞ্জাখিনি বহাই দিম। তো এনেকুৱা এজন মানুহ পালে ইমান ভাল লাগে ন, যিহেতু মানুহটো আহিছে দুখে ভাগৰে, মানে সেইটো হেৰি কৰা নাই। আহি আৰু লগে লগে মাইনাক পৰা দেখা পাইছে, তেজ ওলোৱা দেখা পাই লগে লগে মেডিকেলত যাবৰ কাৰণে লৈ গ'ল আৰু আমাক। তাৰপিছত মেডিকেলৰ পৰা আহি পেলাই বজাৰ চজাৰ কৰি কিনে আহিলোঁ। মানে তেওঁ এইটো কোৱা নাই যে মই দিনটো ইমান কষ্ট কৰি আহিছোঁ, অহাৰ পিছত ঘৰত মানে শান্তিত বহিব নাপালোঁ। সেইটো কাৰণে মানে মনটো বহুত ভাল লাগে কিছুমান টাইমত যে ইমানখিনি বুজি পায় মানুহটো। আৰু এইফালে মোৰ আঞ্জা চাওকচোন ৰেডি হৈ গ'ল। তো এইফালে আঞ্জাটো মানে দেখাত অলপ ৰংটো বেলেগ হ'লেও মানে ধৰক খাবৰ কাৰণে বহুত ধুনীয়া হৈছে। কাৰণ কিয় ৰেড চিলি দিয়া নাই আৰু একদম চিম্পুলকৈ বনাইছোঁ, আৰু মই অকলে বনোৱা নাই, মানুহজনেও বনাইছে। তো মোৰ ভিডিঅ' চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিকালি এইখিনিয়ে টাটা।